कोयलियाँ गाती है कोयलियाँ सनसनाती है सबसे हवा दबवाती है सोई सुबह से गाती है বাপ্পা ঐ মাই ইমান ষ্টাইল কৰবা লাগে দেউতা আহিল বুলিয়ে বাপ্পা ঐ হ'ব যা হ'ব ইমান ষ্টাইল নকৰলিয়ে হ'ব এ ধুমা আপি যা মই ষ্টাইল কৰি আইছো মোৰ ষ্টাইলত চাবা নালগে দেউতা আহিব দেউতাৰ কাৰণে গ্লাস ষ্টাইল কৰছো ৰঙা শাৰী পিন্ধি ৰঙা ব্লাউজ ৰঙা ফটা দেউতাক পতাবৰ কাৰণে কিবা খোৱা বস্তু আনি দিম যা যা হ'ব যা আহাই দেৱা কতি ফাটাৰত দিছিয়ে বৰ গৰম দিছি দে আজি মোৰ খৰি কল্লা ফুকে আহা লাগে তাৰ ঘন্নাকে গতে মোৰ খৰি কল্লা চুৰ কৰে কই নহা কত দিলা বাপ্পা ঐ কি কতি ফাটাৰত দিছি একদি বৰ ৰদ দিছিয়ে ইমান গৰম এ দুনিয়া এক দুলহান এ দুনিয়া এক দুলহান দুলহান এ মা তু দে বিদিয়া এ মেরা ইন্ডিয়া আই লাভ মাই ইন্ডিয়া হাউ pokiAbu দেখুনে পরপরালি হাউ ধুমা আপিৰ বেটা ফকৱা দেখুনে তই গটাই বুঢ়া হৈ গলি খাই খাই এর ঘৰত চাহ খাই হেৰ ঘৰত ভাত খাই ধুমা আপিক লাগি কি খোৱা বস্তু আনছায়ে বাপা অলপমান দি যা খাং ময়ো ঘৰত আহি খাবি দে আবু এতে খালি কি হ'ব ঘৰত খাবি ধুমা আপিও খাব মাকো খাব বিজুলি তাৰপিছত আমাৰ চেফটিও খাব তাতে খাবি পিছে বাপা তই এটা কি কাম কৰা মই ফেমেল অফিচাৰ আকৌ ফেমেল অফিচাৰত কাম কৰোঁ এইটো আৰু কি ফেমেল অফিচাৰে বাপা ইয়াৰ ঘৰত তামোল খাং হেৰ ঘৰত চাহ খাং তোৰ দৰে তাতে গুৱাহাটীত এইগিলা কামে পায় গম পালি দে মই যাই থাকো দে তই শাক তোৰ দে বাপা যা কৈ দিছে উৱাই কিবা বোলে ফেমেল অফিচাৰ আমি ইগলা নাচনো দে আৰ ঘৰত তাৰ ঘৰে বোলে তামোল পাণ খাই ফুৰে কদলাক খলা চাহ খাবা যাম দে মই ভাল লাগব ইতা শাকে তুলো কয় মেৰু জোনাকি বিজুলি পহলি বাৰ মোহব্বত কি এনাই গতে হাতি কাছি আছো ইমান দেৰি কৰছি কোন ঘৈণাকৰ লগত বা কথা পাতি আছে দি মালি হাতি অহাই ধুমা আপি ৰখি আছে চেফটি ৰখি আছে মই ৰখি আছো ৱাই মাতুৰান পানে অ ধুমা আপি অ দেউতা আহিছে ধুমা আপি বাই বাই कुछ न समझ में आए मैं क्या करूं पहली बार मोहब्बत की है कुछ न समझ में आए मैं क्या करूं ফুলে ফুলে পৰি ভমৰা যাকে গুণগুণাই মোকে শুনাই নুশুনাই কি নুশুনাই গুণগুণাই I love you I love you এতিয়া প্ৰীতিৰ বতা বলে এতিয়া তোমালৈ মনত পৰে আপুনি দেখোন টুপি মাৰা ষ্টাইল কৰছি বৰ ধুনীয়া দেখছি দক এইবিলাক ষ্টাইল বিজুলি গুৱাহাটীত চবে কৰে পাঞ্জাবাৰী লখৰা আদাবাৰী চাংমাৰী চবতে এইবিলাক হেনে ষ্টাইল টুপি মাৰাটো আজিৰ দিনৰ ষ্টাইল কি বুলি ভাবছ বলা ইতা বৰ ধুনীয়াকে একাপ গাখীৰ দিয়া চাহ খুৱাব বলা বলক তে বাকীখিনি কথা আমি ঘৰতে পাতিব পাৰিম বলক বলক দে ৰ সপ্তি কোন ধুমা বিৰাটো তই গতে মোৰ মাথাটো চটা পটা থাকাৱে অলপ চাবা দি ভালকে অকণ চটা পটা বিৰা হৈছি গতে pokiAbu তই আজি বহুত সোনকালে আহিলিয়ে আমাদের দেউতা আহি নাপালে তই আহিলি কিয় এনা আছো দে অলপমান ঘৰত থাকি গতে ভাল নালগা হৈছে বাচ্চা নহয় যা তই গম পাইছো আমাৰ দেউতা আহা গম পাই কিনা খাৱাৰ শকতে আহিছা এই সপ্তিয়ানা কথা নকাবি আমি হাৰান ভজান হোৱা মানুহ বেলেগৰ ঘৰত চাহ ভাত আমি নাখাওঁ নাখাৰ কাৰণে আহিছা যাওঁ গন্তে নাখাংতো বেছি চাকিটো দে আবুৱে pokiAbu এখন অলপ চাহে খোজা লাগছে দে অ সপ্তিয়ে মাতিবা নাই কাঞ্চন তোর টাইম টেবল নাই নাই কি দিনটি প্ৰাগে দিছি আহা খালা চিন্তা নাই তই যা ল বাবি বাং লং খেলবা যাবা মাত পাইছিলো কাঞ্চন মাতি
তে হয় দেখি আউৰি গৈছি যা দেখছা চেপ্তি তাই আজি বাইপে অহা দেখা পাই আগে আহিছে কিবা খাম বুলি হয় দে pokiAbu তই ঠিক কথাই কৈছা এই দিনটি পৰা বিচাৰি ডাঙৰ আপি গমে পোৱা নাই ডাঙৰ আপি বিচাৰি আহিছি কিন্তু আমাৰ দেউতা যে আহিব আজি আহা গম পাইছি না তাই 2 বাৰ 3 বাৰ আহিলাকে পোৱাৰ বেলা কিবা খোৱা বস্তু আনিব বুলি তাইও ভাব ল'ব আনখান দেখছা ইমান বুদ্ধি দে আমি দুই তাই অকনি চাইছো দে চাই আবু খালি খোজ ধৰি আহিছি দে মস্ত ধুমা বিৰা বা তোৰ ঐ ডগৰি আবু তোৰ মাথাটো গৰবাৰ গতে ফটা কাৱে খোজা লাগিছে না সেইকাৰণে দে আবু চা দে ও সাপজি থন্দলৰ মাথু না হন বসুৱে ও দে ময়ো শুনাখান পাইছো দেউতা আহিছি মাহুদন সত্যি হাও দেউতা দেখোনে কি আইছা আইলু সিয়ান্সাৰ কথা আগতে উৎসা মই মানটোকে গেছটো উৎসা না উদাটো নাই আৰু pokiAbu তোক দুন বাটতে লগ পাইছিলো আগতে আহি হাজিৰ হলিছে খাম বলে আইছিলো লগ চাম বুলি সত্যিমা এই বাটতে ধুমা আপি লগ পাই খোৱা বস্তু টকাটো লৈ গৈছি মই কি কৰো এতিয়া তই স্বাৰ্থ কথা দে মই চেপ্তি ঘৰত থকা বুলি জানাই তই ধুমা আপি কিয় দি আহিবা লাগে ৰাস্তা আকৌ স্বাৰ্থ কৰা নাই দোকানৰ পৰা ইমান ডাঙৰ ফুলৰি কিনি আনি তোৰ দুখ খুৱাম মই এতিয়া অলপমান ফ্ৰেছ হম দে তাৰ পৰা ৰখি থাকলো কিবা খাম বুলি আকৌ খাবা নাপালো দেখোন চেপ্তি pokiAbu তই বোলে হৰণ ভজন হৈছা আকৌ বোলে নাখা তুমি আই যা খোৱা বস্তু কিহৰ হৰণ ভজা নাইছি যা খাবা আনজা যাই থা যা যা